एवरीवन वेलकम बैक टू माई चेनेल और आपलोके चाई आछे नितुज ब्लग। आज मैं आहिछु एया बकत अवस्थित शिव मंदिर लगते एया हनुमान मंदिर। एटू खूब धुनिया एकदम निलिबिली ठाईत अवस्थित। सम्पूर्ण परिवेश देखुवाम आपनालोকক आरो मंदिरर सकलोबिलाक दृश्य देखुवाम। भिडिओटो शेषলৈকে চাই থাকিব। अभिभक्त कामरूप जिलात अवस्थित एइটো हनुमान मंदिर तथा शिव मंदिर। हनुमान हिंदू शास्त्र ग्रंथत वर्णित देवता। पवन देवतार पुत्र। हिंदू धर्मग्रंथ रामायणत हनुमानर विस्तारित वर्णना पोৱা যায়। तार ओचरते अवस्थित एइটো शिव तथा हनुमान मंदिरत विभिन्न ठाइर পৰা पर्यटকৰ भ्रमणस्थली और इते विभिन्न ठाइर পৰা সকলোৱে ভক্তসকল পূজা কৰিবলৈ আহে। আমি সেয়া কৰিলোঁ আৰু এতিয়া এইপিনেও সেয়া কৰিব আহিছোঁ। সোঁপিনে হেৰি এয়া শিৱ মন্দিৰ আছে আৰু ইফালে এইটো গণেশ মন্দিৰ আৰু সৌপিনেও শিৱ মন্দিৰ আৰু ইফালেও গণেশ মন্দিৰ। এনেকৈ আমি সেয়া চেয়া কৰিলোঁ। এই গাইজ আমি সেয়া চেয়া কৰিলোঁ আৰু এইটো শিৱ মন্দিৰত এপিনেৰে সোমাই কেনে আন ইপিনেৰে আমি ওলালোঁ। আৰু এইটো শিৱ মন্দিৰ স্থাপন হৈছিলে 1936 চনত আৰু এতিয়ালৈকে ইয়াত পূজা পাতল চলিয়ে আছে। আপোনালোকে আহিব। বকৰ মেইন ৰাস্তাৰ ওচৰতে হয় এই মন্দিৰটো আৰু ওচৰতে বহুত দোকান খামাৰ আছে আৰু ধূপ চাকি ইয়াতে কিনিব পাৰিব। আমিও কিনিলোঁ আৰু এইটো মন্দিৰ বহুত প্ৰচলিত। আগৰ পৰাই ইয়াত শিৱৰাত্ৰিকে আদি কৰি দৌল উৎসৱৰ অনুষ্ঠান মানে পালন কৰা হয় আৰু লগতে চাওক ৰাস্তাৰ ওচৰতে এইটো শিৱ মন্দিৰ আৰু এনেকৈ আমি আহিলোঁ আজি যিহেতু ৰবিবাৰ আৰু সেইকাৰণে। এয়া চাওক এইটো মন্দিৰৰ কাষতে জিৰণি কথা। ভক্তসকলে ইয়াত জিৰায়। আমি বক কলেজ চাব আহিছোঁ। ইয়াতে পঢ়ি বুলি ভাবছোঁ বিএড। কেনেকুৱা কলেজখন একবাৰ চাই যাওঁ বুলি ভাবছোঁ। কেনেকুৱানো পায় আপোনালোকক দেখুৱাই আছোঁ কলেজখন কেনেকুৱা হয়। মই আপোনালোকক দেখুৱালোঁ। আমি নহয় মই আপোনালোকক দেখুৱালোঁ এয়া বক কলেজ। এইখন ইমান ভাল নিলিবেলি ঠাইত অৱস্থিত। খুব ভাল লাগিল চাই কলেজখন। এয়া চাওক বহুত ভাল লাগিল। চাগে ল'ব পাৰোঁ যদি গুৱাহাটী ইউনিভাৰ্চিটিত ছিট নাপাওঁ তেতিয়াহ'লে। আৰু ওচৰতে হয়, ঘৰৰ ওচৰতে হয় আৰু ঘৰৰ পৰা যিহেতু বেছি দূৰত পঢ়িব যাব নিদিয়ে সেইকাৰণে ভাবছোঁ ইয়াতে পঢ়োঁ। বকো পৰে, কামৰূপ পৰে আৰু লগতে জালুকবাৰীত যদি ছিটটো পাওঁ তেতিয়াহ'লে জালুকবাৰীত পঢ়িম। এনেকুৱা আৰু চাই খুবেই ভাল লাগিল। আপোনালোকেও ল'ব পাৰিব যদি বিএড ল'ব খোজে। ইয়াতে বক বেছি দূৰ নহয়, একদম ৰাস্তাৰ ওচৰতে হয়। ৰাস্তাৰ পৰা অলপ খোজকাঢ়ি আহিব লাগে। সেনেকৈ আৰু চালোঁ আৰু। জয় জয় হনুমান গুণৰ সাগৰ, জয় হে কপিশ প্ৰভু দয়াৰ আধাৰ। শ্ৰী ৰামৰ দূত তুমি অতি বলৱান, অঞ্জনাৰ পুত্ৰ তুমি পৱন সুত নাম। মহাবীৰ ব্ৰজৰংগী তুমি হনুমান, কুমতি নাশিয়া কৰা সুমতি প্ৰদান। এই মন্দিৰটো তিনিবাৰ এনেকৈ পূজা কৰাৰ পিছত ঘূৰিব লাগে হনুমান মন্দিৰত। ৰামায়ণ ধৰ্মশাস্ত্ৰত শ্ৰী হনুমান দেৱতাক মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান শ্ৰী বিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰামৰ পৰম ভক্ত বুলিও জনা যায়। গাইজ আমি বৰ্তমান উপস্থিত আছোঁ এয়া বক নাপাওঁতে এইটো হনুমান মন্দিৰ হালজাৰ ওচৰতে অৱস্থিত। আৰু এইটো মন্দিৰ হ'ল এই
যিবিলাক বনাইছে সকলোবিলাক মাৰ্বৰ পাথৰেৰে বনাইছে আৰু ইয়াৰ সকলোবিলাক ডিটেইলছ দি দিম। আৰু এয়া চাওক ইমান ধুনীয়া পৰিৱেশৰ মাজত এই মন্দিৰটো অৱস্থিত আৰু এইটো জিৰণি কোঠা দেখিছে, এইটো জিৰণি কোঠা আৰু ইয়াতে আপোনালোকে আহিলে ইয়াত জিৰাব পাৰিব আৰু এইটো হনুমান মন্দিৰৰ জিৰণি কোঠা ৰূপে স্বীকৃত হৈছে। এইখিনি ঠাই ধূপগুৰি বুলি কোৱা হয়, ধূপগুৰি অঞ্চলত অৱস্থিত। আৰু এয়া চাওক খুব ধুনীয়া মন্দিৰটো আৰু এনেকৈ ধুনীয়া পৰিৱেশৰ মাজত এই মন্দিৰটো স্থাপন হৈছে আৰু এয়া চাৰিওপিনে ধুনীয়াকৈ এয়া ফুলৰ বাগানো কৰিছে তেওঁলোকে আৰু এইপিনে এইটো বা কি আছে আৰু বিভিন্ন ধৰণৰ ফুলেৰে ভৰপূৰ এই মন্দিৰটো। বিশেষকৈ আবেলি সময়ত আহিলে বেছি ভাল লাগে, যিহেতু বৰ্তমান দুপৰীয়া হ'ল আৰু ৰ'দো বহুত বেছি গৰম আৰু সেই তথাপিও আপোনালোকক মই মানে দেখুৱাই আছোঁ। আৰু ইয়াতে গেটৰ সন্মুখত ইমান ধুনীয়াকৈ হাতী দুটা থৈ দিছে, ধুনীয়াকৈ মূৰ্তি বনাই থৈ দিছে হাতী। আৰু মই মাৰ লগত আহিছোঁ, ভাবিলোঁ ধূপধাৰা অঞ্চলত যিহেতু আছোঁৱে আৰু সেইকাৰণে ভাবিলোঁ তাতে থাকোঁতে ইয়াতে বঢ়িয়াকৈ এই মন্দিৰটো চাই যাওঁ। চাওক সৌটো মন্দিৰটো দেখিছে আৰু এইখন গেট আৰু এনেকৈ মন্দিৰটো চাওক পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ। এয়া বহুত ধুনীয়া পৰিৱেশৰ মাজত মন্দিৰটো অৱস্থিত। মই আহিম বুলি ভাবিয়ে আছিলোঁ আৰু আহিব পৰা নাছিলোঁ আৰু ভাবিলোঁ আজি ৰবিবাৰ আৰু সেইকাৰণে মাৰো ডিউটি নাই আৰু মোৰো কলেজ নাই আৰু সেইকাৰণে ভাবিলোঁ আহিলোঁ আৰু আহি কেনে চাই যাওঁ মন্দিৰটো। সময় থাকোঁতে চাই যোৱাটো ভাল নহয় জানো আৰু সেইকাৰণে আহিলোঁ আৰু এনেকৈ। তেতিয়াহ'লে যদি ভিডিঅ'খিনি চাই ভাল পাইছে আপোনালোকে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বহুতে কি কৰে মোৰ ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে আৰু লগতে ভিউৱাৰ্ছ বাঢ়ে কিন্তু ছাবস্ক্ৰাইব নকৰে, তাৰ ফলত মোৰ ভিডিঅ'বিলাক লাইক নাহে আৰু সেইকাৰণে আপোনালোকে অনুগ্ৰহ কৰি প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ইমান কষ্ট কৰি ভিডিঅ' বনাই আছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। এয়া চাওক হনুমান মন্দিৰৰ সম্পূৰ্ণ ডিটেইলছ। শৈশৱত তেওঁ ৰক্তিম বৰণীয়া সূৰ্যক ফল বুলি বিবেচনা কৰি ভক্ষণ কৰাৰ বাবে আকাশ মাৰ্গত যাত্ৰা কৰিছিল। এয়া গাইজ আগপিনে শালজাৰ আৰু এইফালে এইটো হনুমান মন্দিৰ। আপোনালোকে আহিব পাৰিব যদি গুৱাহাটী পিনে যায় বা গোৱালপাৰা পিনে যায়। এয়া বকৰ ওচৰতে অৱস্থিত এইটো হনুমান মন্দিৰ, খুব প্ৰচলিত হনুমান মন্দিৰ। আপোনালোকে যদি ইউটিউবতো চাৰ্চ কৰে নাইবা গুগলতো চাৰ্চ কৰে তথাপিও এই হনুমান মন্দিৰটোৱে দেখিব। আৰু ইয়াতে সকলোবিলাক মানে মনোকামনা পূৰণ হয় ইয়াতে যদি আপোনালোকে তেওঁৰ আশীষ লয়। আৰু আমি ভাবিলোঁ আমিও আহোঁ আৰু ভগৱানৰ আশীষ লৈ কেনে মনটো জানো খুবেই ভাল লাগিছে। আৰু এনেকৈ এতিয়া গাড়ীত উঠিব গৈ আছোঁ, এতিয়া ৰুমলৈ যাওঁ আৰু এয়া চাওক মন্দিৰৰ কাষতে এয়া চেণ্টৰ বাগান। আজিলৈ ইমানখিনি আছিল আপোনালোকক দেখুৱাবলগীয়া। নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নিতুৱে নিতুজ ব্লগ নামৰ এই চেনেলটিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। Subscribe to a Nitu's vlog and don't forget to press the bell icon so that you get notified whenever I post new videos.